এইযোৰ খুব ধুনীয়া পিওৰ পাটৰ মেইন সেট জোৰা হয় এয়া চাওক চাদৰখনৰ আঁচলত বিৰাটেই ধুনীয়াকৈ হেভি কাম কৰা হৈছে এনেকুৱাকৈ কেইবাটাও লাইন বৰ্ডাৰ দিয়া হৈছে আৰু আঁচলটো খুব হেভি হয় ইয়ালৈকে এনেকুৱাকৈ আঁচলটো আছে ইয়ালৈকে আৰু চাদৰখনৰ অল ওভাৰ চাদৰখনৰ বডিত এইটো এনেকুৱা টাইপত বুটা থাকিব খুব ধুনীয়া এটা জোৰা হয় কোনো ধৰণৰ ইস্যু নাই বিৰাটেই ধুনীয়া হয় মেখেলাখন দেখুৱাই দিছো আৰু এয়া চাওক এইখন হ'ব মেখেলাখনো নৰ্মেল মেখেলাতকৈ বহুত বেছি হেভি হয় খুব ধুনীয়াকৈ কাম কৰা আছে মেখেলাখনতো আৰু ওপৰ ভোকত এনেকুৱাকৈ কেইবাটাও লাইনত বুটা দিয়া হৈছে আৰু এই কাপোৰজোৰ ব্লাউজ পিচটো এইটো হ'ব ব্লাউজ পিচটো সিম্পলত থাকিব এনেকুৱাকৈ গুণাৰ কাম কৰা হৈছে ব্লাউজ পিচত আৰু ইয়াৰ লগত এখন ৰিহা চাদৰ পাই আছে খুব ধুনীয়া হয় ৰিহা চাদৰখন যেহেতু আঁচলত পাটৰ ৰিহাবোৰৰ আঁচলটো হেভি থাকে আৰু এয়া চাওক ৰিহা চাদৰখনৰ আঁচলৰ ভাগত এনেকুৱাকৈ কাম কৰা আছে আৰু বডিটো এনেকুৱা প্লেনত থাকিব আৰু কাপোৰজোৰ ইমানেই হেভি হয় অল ওভাৰ বিগ বুটা আছে গতিকে সাইড পাৰি নলগালেও খুব ধুনীয়া লাগিব কাপোৰজোৰৰ এইযোৰ লাইট পিংক কালাৰত এইযোৰ খুব ধুনীয়া পিওৰ পাট জোৰা হয় এয়া আঁচলৰ ভাগত গুণা ৱৰ্ক কৰা আছে খুব ধুনীয়া আৰু এয়া চাওক চাদৰখন মেলি দেখুৱাই দিছো চাদৰখনৰ বডি তেনেকুৱাকৈ আঁচলৰ ওপৰত এইটো সাইজৰ বুটা থাকিব ফুল দি পেলাই ডাঙৰ সাইজত ব্লু আৰু গ্ৰীনৰ আৰু এনেকুৱাকৈ মিক্সিং কৰি পেলাই বুটা থাকিব ইয়াৰ কেইবাটাও মই দেখুৱাইছো কেইবাটাও কালাৰ আহিছে আৰু এইটা হ'ব সাইড পাৰি কেইটাও খুব ধুনীয়া হয় সিম্পল হয় সাইড পাৰিবিলাক আৰু কালাৰটো চাই লওক হোৱাইটত পিংক পোৱা হৈছে বাবে ইয়াত হোৱাইট আৰু পিংক দুইটাই সাইন কৰিছে ডাবল সাইনৰ জোৰা হয় আৰু এইখন হ'ব মেখেলাখনো খুব ধুনীয়া হয় দুটা লাইন এনেকুৱাকৈ ডাঙৰ বুটা দিয়া হৈছে লগত সৰু এইটো মিডিয়াম সাইজৰ মিক্সিং কৰি পেলাই বুটা দিয়া হৈছে ব্লাউজ পিচটো দেখুৱাই দিছো এইটো হ'ব ব্লাউজ পিচ এয়া সেমি হেভি ব্লাউজ পিচ থাকিব কাপোৰজোৰৰ লগত খুব ধুনীয়া সুইট একেবাৰে লাইট কালাৰ হয়